আহি পালা হেৰি নহয় ঘৰত ভালনে ভালেই বা ব'লাচোন বাৰু ভিতৰতে বহি কথা বতৰা পাতিমগৈ মাইনীৰ লগত কোনো ইমান ধুনীয়া লাগিছে কাইলৈ গৈ মই মাইনী উঠি আছো অ মাইনী মাইনী অ মাইনী অ মাইনী কি হলো কালি যে তোৰ লগত ছোৱালীজনী ফুৰিবলৈ গৈছিলে কোননো ক না কিয় লাগে তোক মোৰ বিয়াত ভাল লাগিছে চিনাকি কৰা দে না তাই মোৰ বান্ধৱী হয় প্লিজ মাইনী কৈ দিবি না তোক যি লাগে তাকে দিম বাৰু চেষ্টা কৰি চাম কাইলৈ যমুনা পাৰত ৰৈ থাকিবি নে দাদা তই ইয়াতে আছ তোক উঠনিৰ পৰা বিচাৰি আছিলো দাদা এয়া মোৰ বান্ধৱী মায়া নমস্কাৰ হাই তহঁতে কথা পাতছ ব'লা সিফালে যাওঁ এই ঠাইখিনি ইমান ধুনীয়া লাগিছে মোক কেইকপিমান ফটো মাৰি দিয়াচোন ঠিক আছে। তোমাৰ মোবাইলৰ পৰাই মাৰি দিয়া মোক ফটোখিনি সেন্ড কৰি দিবা হা তোমাৰ নাম্বাৰটো 6001 তহঁতৰ কথা পাতি হ'লনে ব'লা যাওঁ দেৰি হৈছে নহয় বাই হেল্ল' যায় তো দিবা হ'ব দিয়া তোমাক যি লাগে তাকেই দিম হ'ব কি কৰি আছা চাওঁ মোবাইল দিয়া চাওঁ মোবাইল দিয়া আৰু ল'ৰা বিচাৰি নাপালা সোমাই থাকা ভিতৰতে সোমাই থাকা কেতিয়াও বাহিৰলৈ ওলাই যাব নোৱাৰা মোবাইলটো দিয়া মা মোবাইলটো দিয়া আপুনি ডায়াল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক जिस नंबर से आप संपर्क करना चाहते हैं वह अभी स्विच ऑफ है कृपया कुछ समय पश्चात प्रयास মায়া 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 তুমি ইয়ালৈ কিয় আহিছা মই মায়াক এবাৰ লগ কৰিব আহিছোঁ মা যোৱা তুমি এতিয়া ইয়াৰ পৰা ওলাই যোৱা তোমাৰ নিচিনা ল'ৰা এজনক মই মায়াক বিয়া নিদিওঁ যোৱা এতিয়া যোৱা প্লিজ মা মায়াক এবাৰ এনেকে ক'লে বুজি লগ পাবলৈ নোপোৱা দিয়া না মা ৰ'বা প্লিজ
দৰ্জাখন খুলি দিয়া। হেল্ল' অ খুৰী আৰু ৰাতুল অ। তুমি এতিয়া আমাৰ ঘৰলৈ আহাচোন। গৈ আছো খুৰী গৈ আছো দৰ্জাখন খুলি দিয়া। দৰ্জাখন খুলি দিয়া। নামাৰিবা। আৰু ইয়াত নাহিবি আৰু তই যা